হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভালে। আজি আপোনালোকলৈ লৈ আহিছোঁ মই মিঠা বগৰী আচাৰ কেনেদৰে বনালোঁ। বগৰীখিনি প্ৰথমে ধুই মই ৰ'দত অলপ শুকুৱাই ল'লোঁ আৰু এনেদৰে শুকোৱাৰ পাছত গোটেই বগৰীখিনি মই এনেদৰে ফালি ল'ম। দেখিছে, এনেদৰে আপোনালোকে দুফাল দুফাল কৰি ল'ব যাতে গুড়খিনি ভিতৰত সোমাই যায়। আৰু গোটেইখিনি ফালি হৈ যোৱাৰ পাছত এতিয়া মই মছলাখিনি ঠিক কৰি ল'ম। বেছি মছলা নিদিওঁ। ধনিয়া 2 চামুচ, চব গুটি 3 চামুচ, তেজপাত 2 খিলা আৰু শুকান জলকীয়া 4টা লৈ লৈছোঁ। এইখিনি মই কেৰাহীত ভাজি ল'ম। আৰু এতিয়া মই গুড়খিনি কাটি ল'লোঁ, এইখিনি মিহি মিহিকৈ। আৰু এতিয়া কেৰাহীখন পাতি ইয়াত মই মছলাখিনি ভাজি ল'ম। এতিয়া মোৰ মছলাখিনি ভজা হৈ গৈছে, ৰঙা পৰি আহিছে। আৰু এতিয়া মই মছলাখিনি কাঢ়ি ল'ম। মছলাখিনি কাঢ়ি কেৰাহীখন গৰম হৈ আছিলে যিহেতু মই ইয়াতে মিঠাতেলখিনি দি লৈছোঁ অলপমান। আৰু অলপমান মিঠাতেল দিয়াৰ পিছত ইয়াতে শুকান জলকীয়াকেইটাও দি দিছোঁ। শুকান জলকীয়াকেইটা ক'লা হোৱাৰ পাছত মই তেজপাতকেইখন দি দিছোঁ। এইকেইটা লৰাই অলপ ভজাৰ পাছতে মই ইয়াত এতিয়া বগৰীখিনি দি ল'ম। বগৰীখিনি এতিয়া মই দি দিছোঁ। এতিয়া বগৰীখিনিত গোটেই মিঠাতেলখিনি যাতে লাগে তাতে মই লৰাই ল'ম অলপ দেৰি কাৰণে। এতিয়া গোটেই বগৰীখিনিতে মিঠাতেল লাগি গৈছে। আৰু ইয়াত মই এতিয়া দিম অলপমান নিমখ। নিমখখিনি দিয়াৰ পিছত মই আকৌ লৰাই লৈছোঁ যাতে মিঠা আৰু নিমখীয়া অকণমান হয়। এতিয়া মই ইয়াতে গুড়খিনিও দি ল'ম। গুড়খিনি অলপ প্ৰথমে দি চাই লওঁ। যদি প্ৰয়োজন হয় মই পাছত আকৌ এইখিনি গুড়ো দি দিম। গুড় দি পেলাই মই এতিয়া বগৰীখিনি লাহে লাহে লৰাই থাকিম। আপোনালোকে গেছটো ল' ফ্লেমত ৰাখিব যাতে গুড়খিনি নহ'লে জ্বলি যাব। ল' ফ্লেমত ৰাখি লাহে লাহে লৰাই থাকিব। গুড়খিনি যিহেতু প্ৰয়োজন হয় মই গোটেই গুড়খিনিয়ে দি দিলোঁ। আৰু এনেদৰে ল' ফ্লেমত ৰাখি লাহে লাহে লৰাই থাকিব যেতিয়ালৈকে গুড়খিনি গলি বগৰীখিনিত লাগি নাযায় তেতিয়ালৈকে আপোনালোকে লৰাই থাকিব। দেখিছে মোৰ গুড়খিনি লাহে লাহে গলি গৈছে। আৰু এতিয়া মই পিচি লোৱা মছলাখিনি ইয়াত দি দিছোঁ। মছলাখিনি এতিয়া দি মই আকৌ লৰাই দিম। এতিয়া বগৰীত মছলাবোৰ সোমাই গৈছে আৰু যিহেতু গুড়খিনিও সম্পূৰ্ণকৈ গলি গৈছে। আৰু এতিয়া মোৰ মিঠা বগৰী আচাৰখিনি হৈ গৈছে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু ওপৰতে থকা বেলটো অল কৰি ল'ব যাতে মই দিয়া নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যন পাই থাকে। আজিলৈ বাই বাই।